নমস্কাৰ সকলোকে পুনৰ এটা সুন্দৰ সেউজীয়া পৰিৱেশৰ সৈতে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব। আৰু এইটো ৰাতিপুৱা পৰিৱেশ, ৰাতি বৰষুণ দিছিলে আৰু অকণমান সোনকালে উঠি দিলোঁ, বতাহ মাৰিছিলে যিহেতু, আৰু অকণমান এফালে ওলাই আহিলোঁ। আৰু এয়া চাওকচোন, আমাৰ বতাহে গছজোপা উঘালি পেলালে। ৰাতিপুৱা অকণমান ডাঙৰেই বতাহ হৈছিলে, মানে 3-4মান বজাৰ পৰা বতাহ দিছে। ভাগ্য ভাল গছজোপা পথালিকৈ পৰিলে, যদি পোনে পোনে পৰিলে হয় আমাৰ পাকঘৰটো ভাঙি পেলালে হয়। ভগৱানৰ কৃপাত যেনিবা এনেকৈ পথালিকৈ পৰিলে। এজোপা কি গছ মই নামটো নাজানো, আৰু এনেকৈ পৰি আছে। পাছত মানুহ লগাই কটাব লাগিব, মানে পুখুৰীলৈ যোৱা ৰাস্তাটো বন্ধ হৈ গ'ল যিহেতু। আৰু এতিয়া ফটাফট গাটো ধুই লওঁগৈ। গাটো ধুই এফালে যাব লগা আছে, দেখাই দিম বাৰু আপোনালোকক ক'লৈ যাওঁ। তাৰ আগতে ভাবিলোঁ আপোনালোকক পলুকেইটা দেখাওঁ। আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে কণী হৈছিলে, আৰু এতিয়া পলু ওলাবলৈ ষ্টাৰ্ট কৰিলে। গোটেইখিনি কণী ওলাই যোৱা নাই, আৰু ওলাইছে অলপ অলপ। আৰু একেবাৰে এৰী গছৰ কুমলীয়া পাতটো খাব দিয়া হৈছে, সিহঁতি খাবলৈ ষ্টাৰ্ট কৰিলেই। চাওঁচোন বাৰু কেনেকৈ কি হয়। প্ৰথমবাৰ কৰিছোঁ, আৰু যদি ভগৱানে ভালে কুশলে ৰাখে এইবাৰ লেটা নিকিনাকৈ খাবলৈ পাম বুলি আশা কৰিছোঁ। আৰু তেন্তে কি হয় চাই লওঁ। মই যিহেতু ঘৰলৈ যামগৈ, আৰু মই আহি আছোঁ মা ঘৰলৈ। কেইদিনমান দীঘলীয়া ছুটীত আহিছোঁ, 15-20 দিনমানৰ কাৰণে। আৰু এখেতে মোক থ'ব আহিছে আধা বাটলৈকে, মানে নাজিৰালৈকে থ'ব আহিছে। ইডোখৰ মই লাইন গাড়ীত যামগৈ, আৰু এখেতৰ কাম আছে, সেইকাৰণে থ'বগৈ নোৱাৰে ঘৰত। সেইকাৰণে আহি আছোঁ এতিয়া। একদম ডাঙৰ বেগ এটা লৈ পানি, একদম 2 দিনমানৰ ছুটীত আহিছোঁ, সেইকাৰণে এটা মস্ত ডাঙৰ বেগ লৈ আহিছোঁ। তাত কাপোৰ নাই অনা বাৰু বেছিকৈ, কিতাপ আনিছোঁ, এক্সাম আছে কাৰণে। আৰু ঘৰত গৈ কিনো কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো চাই থাকিব। এখেতে গাড়ীত উঠাই পানি গ'লগৈ, তেওঁ দেৰি হৈছে বোলে সেইকাৰণে। আৰু এই মস্ত গৰমত বহি আছোঁ মেজিকত। সেইদিনা ঘৰ পোৱাৰ পাছত আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল। এইটো ভিডিঅ' তাৰ ঘৰলৈ অহা 3 দিনমানৰ পাছৰ ভিডিঅ'। মই আহিছোঁ শিৱসাগৰ ৰজাবাৰীত থকা এপ'ল' হস্পিটেল, মানে চুকাফা হস্পিটেললৈ। অকণমান গাটো বেয়া হোৱাৰ বাবে আগতীয়াকৈ ডাক্তৰক দেখাই লোৱাই ভাল, মানে অকণমান হৈ থাকোঁতে দেখাই লোৱাই ভাল। কাৰণ পৰীক্ষা হৈ আছে, বেছিকৈ হ'ব লাগিলে পৰীক্ষাই দিব নোৱাৰিম। ইমান ধুনীয়া হস্পিটেলখন, প্ৰথম আহিছোঁ। হস্পিটেলখন আমাৰ ঘৰৰ পৰা বৰ বিশেষ দূৰ নহয়। হস্পিটেলখন হোৱা 4 বছৰমান হৈছেহে, আৰু এইবিলাক নতুন নতুন বিল্ডিং আৰু বনাই আছে। যেতিয়া সম্পূৰ্ণ হৈ যাব এখন ডাঙৰ হস্পিটেল হ'ব, মানে বিল্ডিংবোৰ সম্পূৰ্ণ হৈ গ'লে। আৰু আমাৰ অহা অকণমান দেৰি হ'ল আজি। ৰাতিপুৱা বৰষুণ দি আছিলে, সেইকাৰণে বৰষুণত তিতিম বুলি দেৰিকৈ আহিলোঁ। এতিয়া টিকেট ল'বলৈ আছেই, মানুহ চাগে বহুতেই হৈ গ'ল। আৰু এতিয়া 11:30মান বাজিয়ে গ'ল। টিকেটটো লৈ ল'লোঁ, আৰু টিকেট পালোঁ 30 নম্বৰ। 11টামানৰ পৰা বহি এতিয়া বাজিলে 3টা, আৰু ইয়াতে বহি আছোঁ। আৰু পাছদিনাখনি ভিডিঅ' হয়তো। আৰু এইফালে আমাৰ প্ৰস্তুতি চলি আছে 9 ভুঁই, মানে আজি আমাৰ নতুনকৈ কঠীয়া ৰুব। আৰু এইফালে বুট দালি, মচন্দৰী, নৰসিংহ এইবিলাক সকলো আয়োজন হৈ আছে। এটা চাটনি বনিব, আৰু সেইফালে ৰঙালাও আলুবিলাক কাটি থকা হৈছে। জলকীয়া পূৰা সৰহকৈ দি এটা চাটনি পথাৰলৈ নিবৰ কাৰণে, মানে ৰোৱনী আহিছে আমাৰ। দেখাই থাকিম বাৰু। কমকৈ পিচি লৈছোঁ, মানে মিক্সি জাৰটো সৰু যে, আৰু মই সৰুটোতে পিচি ভাল পাওঁ। আৰু এইফালে চাটনিখিনি পিচি হৈ গ'ল, বেছিকৈ পনীয়া কৰি দিয়া নাই, মানে পথাৰলৈ নিব লাগিব কাৰণে। আৰু এইফালে মাংসৰ কাৰণে আদা, নহৰু, পিঁয়াজ। এইফালে আহি গ'ল মাংস, আলু আৰু ৰঙালাও এখন চব্জি হ'ব। আৰু এইফালে ভাত অলৰেডি হৈয়ে গ'ল, জুইত বনাইছে, সৰহকৈ বনাইছে কাৰণে। আৰু জুইত বনোৱা টেষ্টটো ক'বই নালাগে। এইফালে সকলো ৰেডি আছে, এতিয়া মাংস ভাজিবহে লাগে। এইফালে মাংস আৰু আলু বনাই আছে, এতিয়া তাতে ৰঙালাওখিনিও যোগ কৰি দিব। আৰু পথাৰলৈ এনেকৈ একেখনীয়াকৈ নিবলৈ ভাল, মানে বেছিকৈ নিলে বেছি বাচন বৰ্তন লাগে আৰু নিবলৈও দিগদাৰ।
আমাৰ এতিয়া যাবলৈ ৰেডি হ'লোঁ। এয়া পানী, গ্লাছ, ডিছপাত, এয়া মাংস, দাল, ভাত সমস্ত লৈ লৈছোঁ আৰু যাম এতিয়া মা আৰু মই। যাবলৈ পূৰা ৰেডি হৈ গ'লোঁ আৰু এতিয়া গৈ পানী পথাৰত দেখামগৈ কেইজনীনো ৰোৱনী আহিছে আৰু কি কি কৰিছে। পাপা আছে বাৰু তাতে লাগি আছে আৰু মা মই যামহে এতিয়া ভাত খাবলৈ দিবলৈ। সিহঁতে বোলে একেবাৰে শেষ কৰিহে খাব, সেইকাৰণে অকণমান দেৰি হ'ল। 12টা বাজিয়ে গ'ল। এতিয়া যাম আৰু ভাবিছিলোঁ ৰ'দটো নোলাব বুলি, পূৰা ৰ'দ আজি। মা পূৰা স্পীড গৈ আছে কাৰণ 12টা বাজি গ'ল আৰু তেওঁলোকে বোলে আজান দিয়াৰ পাছৰ পৰা মানে দুপৰীয়া যেতিয়া আজান দিয়ে তাৰ পাছৰ পৰা নোৰোৱে। সেইকাৰণে পূৰা আমি গৈ আছোঁ, গাঁৱৰ মাজেদি গৈ আছোঁ। যদি আৰু বেলেগ এটা ৰাস্তা আছিলে সেই পথাৰৰ মাজে, সেইটো ৰাস্তাই যোৱা হ'লে সোনকালে পালোঁ হয়, কিন্তু সেই ৰাস্তাটো নতুনকৈ তুলিছে। সেইকাৰণে মায়ে ক'লে বোলে বস্তুৱে বাহনীয়ে সেইফালে যাবলৈ দিগদাৰ হ'ব, সেইকাৰণে গাঁৱৰ মাজেদি মানে যাওঁ। আৰু আহি আমি পথাৰ পামহি, অকণমান যাব লাগিব আগলৈ। আৰু এখন আমাৰ বকপৰা পথাৰ হয়, নামটো বকপৰা হয় আৰু বহুত ডাঙৰ হয়, 2-3খনমান গাঁৱৰ মাজতে। এইটো ৰাস্তাত বৰ বেছিকৈ বোকা নালাগে, অকণমানহে বোকা আছে, মানে ঠেলা আৰু ট্ৰেক্টৰবিলাক যায় কাৰণে। এতিয়া মা মই পূৰা স্পীড আহি আছোঁ। মায়ে ভাবি আছে যে ৰোৱনী কেইগৰাকী ভোক লাগিছে। ৰাতিপুৱা পাপাই চাহ আৰু ৰুটি লৈ আহিছিলে, সেয়া খাই তেওঁলোকে ইমান ৰ'দত কাম কৰি আছে আৰু বহুত দূৰৰ পৰা আহিছে, মানে নৈ এখন পাৰ হৈ আহিব লাগে তেওঁলোকে। সেইকাৰণে অকণমান জল্দি আহিছোঁ। আৰু এইকেইজোপা দেখিছেনে কদম গছ, ধুনীয়াকৈ ছাঁ পৰি থাকে, ইয়াত জিৰণি ল'ব পাৰে। আৰু তাৰ তলতে এটা দমকলো দিছে, মানে সকলো সুবিধা আৰু পথাৰতে মানে পানী চানীৰ কাৰণে সকলো সুবিধা চৰকাৰে বঢ়াই দিছে তাতে। আৰু এঘৰ দুঘৰকৈ আমাৰ ইয়াত পথাৰৰ মাজতো মানুহৰ ঘৰ হৈছেগৈ। ৰ'দে আহি আছোঁ পথাৰ। এবাৰ পূৰা কপাল ফুলি গ'ল মোৰ, পৰীক্ষা বাহানাতে পূৰা ঘৰত নভুই খাই যাওঁ। তাততো নভুই নহয়েই, লোকে আধিহে লয়। সেইকাৰণে এবাৰ ঘৰতে ভাবিছোঁ খাই যাওঁ আৰু। আহি আমাৰ ৰুবলৈ দিয়া মাটিখিনি পালোহি আৰু ইয়াত দেখিছে গোটেই পথাৰত মানুহবোৰ ব্যস্ত হৈ আছে। এইকেইটা দিনত আৰু গাঁৱলীয়া মানে খেতি কৰা মানুহখিনি ক'বই নালাগে, একদম বহুত কষ্ট হয় তেওঁলোকৰ। আৰু এইবাৰতো অকণমান দেৰিয়ে হৈছে খেতি কৰা, মানে বৰষুণটো বেছি কাৰণে। আৰু এইফালে আমাৰ যিসকল লোকে খেতি কৰে তেওঁলোকে বুজি পাব খেতি কৰাটো কিমান কষ্ট, মানে কিমান কষ্টৰ বলত মানে এমুঠি ভাত পায়। আৰু ইমান ৰ'দত আমি ভিতৰত থাকিয়ে, ফেনৰ তলত থাকিয়ে কিমান গৰমকৈ থাকোঁ। কিন্তু ভাবি চাওক, এবাৰ পথাৰত আহি এনেকৈ বোকাত ৰ'দত এমুঠি মানে ভাতৰ কাৰণে কিমান যুঁজিব লগা হয়। ৰুই আছে ৰোৱনীয়ে, সেই দূৰত আছে, আপোনালোকক মই পাছত দেখাম বাৰু। আৰু ভাবিছোঁ তেওঁলোকক অকণো চাই আহোঁ। মা গৈ আগপালে গৈ, মই থাকিয়ে গৈছোঁ ইয়াত। আগতেতো নভুই বুলি ক'লে আৰু কিমান ফূৰ্তি লাগে, একদম বোকাই চোকাই সোমাই পূৰা পৰি সৰি কিমান যে ভাল লাগে। সেই দিনবোৰ মনত পৰিলে সঁচাকৈ বহুত মানে বেয়া লাগে, ক'ত গুচি গ'ল সেইবোৰ দিন। এতিয়া বিশ্বাস কৰক, মই যে 5 বছৰমানৰ পাছতহে নভুই মানে এনেকৈ আহিব পাইছোঁ, খাব পাইছোঁ। কেতিয়াবা হয়তো কলেজ থাকে, কেতিয়াবা কিবা, আৰু বিয়া দিয়াৰ পাছতো আহাই নহয়। এইবাৰ সুবিধাকণ পাইছোঁ যেনিবা। আৰু মা গৈ ক'ৰবাৰ পালেগৈ। এইখিনি মাটিও হয়তো পাছত ৰুবত দিব, আমাৰ নহয় বাৰু, এইখিনি বৰ্তাহঁতৰ হয়। আৰু মা গ'ল আৰু তেওঁলোক ৰোৱনীকেইগৰাকী উঠিলেই। মই কৈছিলোঁ আপোনালোকক, তেওঁলোকে
মানে 12টা 12:30 মানলৈকে ৰুৱেহে, তাৰ পাছত নোৰোৱে। আৰু তেওঁলোক যাওঁতে মানে ঘৰ পাওঁতে 3টা 3:30মান বাজিব। গোটেই পথাৰখন পাৰ হৈ আকৌ এটা ঘাট আছে, তাত পাৰ হ'ব লাগিব। মুঠতে আজি 5 বিঘামান মাটি ৰুব দিয়া হৈছিলে, কিন্তু সময় হৈ গ'ল যিহেতু সেইকাৰণে আধা বিঘামান থাকিলে আৰু সেইখিনি পাছত ৰোৱা হ'ব। তেওঁলোক নাহে আৰু বেলেগ ৰোৱনী আনিব লাগিব। আৰু আমাৰ ইয়াত একদম ৰোৱনী পাবলৈ বহুত দিগদাৰ। এওঁলোক আমাৰ আগৰ পৰাই ৰুই থকাৰ কাৰণে চিনাকি যিহেতু, সেইকাৰণে মতাৰ লগে লগে ইমান দূৰৰ পৰা হ'লেও আহিছে। আৰু এওঁলোক মিচিং হয়, গোটেইকেইগৰাকী মিচিং হয়। আৰু 13গৰাকী আহিছিলে টোটেল। আৰু তেওঁলোকে পূৰা কাপোৰ কানি সলাই লৈছে, মানে বোকাৰ পানীয়ে ভাত খাবলৈ বেয়া পাইছে। আৰু এতিয়া ভাত পানী খাই আৰু লাহে লাহে খোজকাঢ়িয়ে যাবগৈ। ইমান কষ্ট কৰে তেওঁলোকে, বেয়াও লাগে। উপায় নাই, কৰিবই লাগিব। এইফালে পূৰা নিজে নিজে কৰি লৈ পূৰা বিলাই মেলি খাইছে। পাপাও বিলনীয়া হৈছে আৰু নিজে নিজে লৈ মেলি খাই আছে। আৰু কাৰণ তেওঁলোকৰ দেৰি হ'লে বহুত দিগদাৰ হৈ যাব, আন্ধাৰ হৈ গ'লে ঘাটত নাও নাপাব। সেইকাৰণে পূৰা নিজে নিজে লৈ মেলি খাই আছে। মায়ে চাই আছে। আৰু তেওঁলোকে নিজে বনোৱা সাজ লৈ আহিছিলে। মানে গৰমত সাজটো খাব লাগে, এইটো কোনো বেয়া বস্তু নহয়। সেইকাৰণে তেওঁলোকেও খাইছে, আমাৰ মা আৰু পাপাকো দিছে। আমাৰ ৰান্ধনীয়ে ভাত খোৱা নাই দেই। তেওঁলোকে মোৰ লগত পূৰা কথা পাতি আছে, মানে সুধিছে আৰু ক'লৈ বিয়া হৈছোঁ, কি কথা, আৰু পূৰা সুধি আছে। এনেকৈ কথা বতৰা পাতি তেওঁলোক বহুত ভাল হয়, বহুত ফ্ৰী হয় মানুহকেইগৰাকী। তেওঁলোকে খাই বৈ হ'ল আৰু এতিয়া যাবলৈ ওলালে। সকলোকে যাওঁ কৈছে আৰু 2 দিনত বোলে আকৌ আহিব আমাৰ মাটি দাবৰ কাৰণে। তেন্তে তেওঁলোকো যাবগৈ। এতিয়া আমি ভাত খাই লওঁ, তাৰপাছত দেখাই আছোঁ আপোনালোকক। তেওঁলোকৰ ঘৰ সেই হাবিখন পাৰ হৈ, মানে সেইখন এখন গাঁও হয়, গাঁওখন পাৰ হৈ নৈ এখন পাৰ হ'লেহে পাবগৈ। গৈ আছে দূৰলৈ। আৰু এতিয়া আমি ঘৰলৈ যাম। আৰু এইখিনি ভালেমানখিনি মানে প্ৰায় সৰহখিনি ৰুলে, আৰু অকণমান আছে, আৰু সেইখিনি পাছত মায়ে ৰুবহি। তেন্তে আমি ভাত পানী খাই লওঁ আৰু ঘৰলৈ যাওঁ। পথাৰৰ পৰা আহি গা পা ধুই আজৰি, আৰু এতিয়া 3:30 মানে বাজিলেগৈ। আৰু এতিয়া অকণমান ৰেষ্ট লৈ লওঁ। মানে পথাৰত বোকাত খোজ কঢ়াৰ বহুত দিন কঢ়া নাই, সেইকাৰণে অকণ ভৰিবিলাক বিষাইছেও। আৰু পৰীক্ষা হৈ আছে, সেইকাৰণে অকণমান ৰাতিলৈ পঢ়িবও লাগিব। এতিয়া অকণমান গৈ শুই লওঁ। আজিলৈ এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। আজিলৈ তেন্তে বাই বাই।